মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে ভাল আৰু বৰ্তমান মোৰো ভাল। আৰু আজিৰ দিনটো মানে কি কৰোঁ নকৰোঁ তাকে আপোনালোকক অলপ দেখাব বিচাৰিছোঁ। ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। আৰু আজি মানে উঠা অলপ দেৰি হ'ল। আজি বুলি নহয়, সদায় দেৰি হয় বাৰু। আৰু এতিয়া ব্ৰাছ কৰি এতিয়া চাহ খাম। আৰু এতিয়া চাহ বহাই দিছোঁ। যিহেতু মই ভালকৈ জুই ধৰিব নাজানো, তো সেইকাৰণে হিটাৰতে বহাই দিছোঁ। আৰু সেইপিনে দেখিছেনে, বেটা মানে টোপনিৰ পৰা উঠি অলপ আমনি কৰিছে, সেইকাৰণে মানে তাক কোচত লৈ চাহ খাবলগীয়া হৈছে। আৰু এতিয়া চাহ তাহ খাই লৈ দেখিবলৈ পাইছে লাহেকৈ কামত ধৰিছোঁ। আৰু বেটাকো বৌ হাতত দি থৈ আহিছোঁ, যিহেতু সি থাকিলে মানে মোৰ কাম কৰাৰ অলপ দিগদাৰ হয়। তো সেইকাৰণে বৌ হাতত দি পেলাই মই জল্দি কামখিনি কৰি লৈছোঁ। কাম মানে কিনো, নিজৰ ৰুমটো কামখিনিয়ে, আৰু অইনবোৰ কাম মই ভালকৈ কৰিব পৰা অৱস্থাত নাই বাৰু। সেইকাৰণে মানে মই নকৰোঁ, মোৰ হাজবেণ্ডে কৰি দিয়ে। কাপোৰ কানি ধোৱা হওক বা ঘৰ চৰ মোচা, মই এনেই ওপৰে বিছনা তোলা বা ঘৰ সাৰা সেইখিনিয়ে কৰোঁ। কাম চামখিনি হৈ লোৱাৰ পাছত দেখিবলৈ পাইছে মেগী বহাই দিছোঁ। যিহেতু মই ৰাতিপুৱা ভাত নাখাওঁ, তো সেইকাৰণে মেগী বহাইছোঁ। এপিনে মেগী ৰেডি হৈ গ'ল, তো খাই লওঁ, তাৰপাছত লগ পাই আছোঁ। এইপিনে বৌ ওচৰৰ পৰা বেটাকো লৈ আনিলোঁ, যিহেতু কামখিনি কৰি হ'ল। আৰু আজি মানে তাৰ মনটো বহুত মুকলি হৈ আছে, সেইকাৰণে সি মোৰ মুখলৈ চাই মানে মুখৰ ভিতৰতে কিবা কৈ সি হাঁহি আছে ধুনীয়াকৈ। আৰু এতিয়া সময় 12টামানে বাজিলে, আৰু আজি দিনটো মানে বহুত বেছি গৰম। তো সেইকাৰণে ভাবিছোঁ তাক আজি গাটো ধুৱাই দিওঁ। সদায় গা নোধুৱাওঁ বাৰু, মানে সি সদায় গা ধুব পৰা হোৱা নাই, তো সেইকাৰণে সদায় নোধুৱাওঁ, আজি ধুৱাই দিওঁ। আৰু গা ধোৱা হোৱাৰ পিছত বিচনাতে শুৱাই থৈ দিছোঁ। আৰু গা ধোৱাখিনি মানে আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু মই তাক অকলে গা ধুৱাইছোঁ, কেমেৰা ধৰা মানুহ নাই, তো সেইকাৰণে দেখাব নোৱাৰিলোঁ, বেয়া চেয়া নাপাব আৰু সি মানে এতিয়া আমনিও কৰিছে, কাৰণ গা ধুৱাই দিছোঁ যে অলপ মানে শুব এতিয়া সি, সেইকাৰণে অলপ আমনি কৰিছে। এতিয়া সময় 2টামানেই হ'ল, কিন্তু ভাত খোৱা হোৱাই নাই। অথনি ভাত খাব লওঁতে বেটা সাৰ পাই গ'ল, তো তাক মানে খুৱাই মেলি এতিয়া মানে ভাত খাবলৈ টাইম পাইছোঁ। তো সি শুই থাকোঁতে জল্দি খাই লওঁগৈ, নহ'লে পিছত আকৌ উঠিলে নোৱাৰিম। আৰু এতিয়া পথাৰৰ পিনে অলপ ওলাই আহিছোঁ। চাওক ইমান ধুনীয়া পৰিৱেশ, আমাৰ ঘৰৰ ওচৰতে হয় বাৰু। আৰু পিনে বৌ আৰু বেক চাইডটো উঠাইছোঁ দিয়ক, লাজ কৰিছে। ফাৰ্ষ্ট টাইম এনেকৈ ওচৰৰ পৰা ভাটৌ চৰাই দেখা পাইছোঁ। আৰু তোমালোকে কোনে কোনে ভাটৌ চৰাই ভাল পোৱা কমেণ্ট কৰিবাচোন, মই মানে বহুত বেছি ভাল পাওঁ। এতিয়া দেহাহঁতে বোলে কিবা নাচিব, নচা, কি নাচিবা? চেংগে নাচিবা। আৰু এইপিনে এজনী বৌ, কিবা এটা কৈ দিয়ক। আজি নকওঁ। এয়া আবেলি টাইমটোত অলপ বেটাক বাহিৰলৈ উলিয়াই আনিছোঁ, যিহেতু মানে দিনটো ভিতৰতে সোমাই থকা যায় যে, সেইকাৰণে মানে অলপ উলিয়াই আনিছোঁ। আৰু এইপিনে মামীয়ে তাক চুমা খাই কিবা কথা সুধি আছে। এয়া আমাৰ দুটাৰ কাৰণে 2 কাপ চাহ বনাই লৈছোঁ। আৰু এইপিনে চাওকচোন বাপেক পুতেকে কি কৰি আছে। আৰু এতিয়া চাহ তাহ খাই এনেই পৰি আছোঁ। কিবা এটা কৈ দিয়া দেহা। Hello guys, আমাৰটো মুনু কলিজাটো আছে লুলু লুলু। এটা মুনু কলিজাটো চোৱা দেখা চকুমেলা। দেখিছেনে দুটা কি ধুনীয়াকৈ খেলি আছে। গাইছ আজি মই মোৰ মুনু কলিজাক সাধু শুনা। মুনু কলিজা বহুত ভাল পালে, লাইক দিব, ছাবস্ক্ৰাইব দিব, ইউটিউবৰ ছাবস্ক্ৰাইব দিব নাপাহৰিব। আমাৰ মুনু কলিজাটো কান্দিছে, এক সাধু ক'লেই মানে চুপ হৈ যাব। দিয়া কোৱা। এখন দেশত সদাগৰ এটা আছিলে। সদাগৰটো বেপাৰলৈ গৈছিলে, আৰু বেপাৰলৈ গৈছিলে, আকৌ সদাগৰটো ভাগৰ লাগিলে। হ'ব দিয়া, তোমাৰ সাধু সুধি ভাইটিয়ে কান্দিছে। এইপিনে আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনীৰ হাতত ঘৰৰ পৰা দেউতাই মোলৈ খাবলৈ কিবা কিনি দি পঠিয়াইছে। এইপিনে এইটো গাখীৰৰ পেকেট 1 লিটাৰৰ। গাখীৰ মানে এইটো ম'হৰ গাখীৰ হয়, এয়া দেখিব পাইছে। আৰু এইপিনে কি দিছে চাব লাগিব, যিহেতু মানে এখন হাতে কেমেৰা ধৰি আছোঁ, সেইটো কাৰণে মানে অলপ মানে দিগদাৰ হৈছে দেখাবলৈ।
আৰু এপিনে এয়া ৰসগোল্লা আৰু লালমোহন এয়া দেখিব পাইছে। আৰু এপিনে এয়া বুনিয়া লাডু এয়া। এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ, যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই।